বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই বিৰাট ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঘণ্টা বটনটো দবাই দিব। গেলা কি কৰোঁ কালি পৰীক্ষাটো আছে। সেই সেই সৰুতে ভাল আছিল দে। কিয় আজি মই চায়েন্স লৈছিলোঁ, কি আহি গ'লে এইগিলাখান। মেট্ৰিকত থাকোঁতে কেমেষ্ট্ৰিত সেই কি সহজ সহজ, এতিয়া আৰু দেখছা না এইগিলা কি অৰ্গেনিক, ফিজিকেল, ইনঅৰ্গেনিক। ভাল আকৌ বুজি নাপাওঁ দে মই। মেট্ৰিকটো কোনোমতে পাছ কৰিলোঁ দেই। কাষৰ চলটোত তাতে চাই চাই কিনে মাহঁতে ভাবছে কিজানি কি চলি জানিব দিলোঁ, আমাৰ ঘৰত এটা চলি নায়ে। সেনেকৈ পাছ কৰা। তাৰপিছত সেই ভাবি কিনে মাহঁতে এতিয়া দামী কলেজখনত দিলাক, পইচাগিলা খৰচ কৰি আছে। মই নিজে ভালকৈ পঢ়া বুলি ভাবি কিনে, মেট্ৰিক পাছ কৰা বুলি ভাবি কিনে, এতিয়াতো ফাৰ্ষ্ট ইয়াৰতো জ্ঞানা টান গমেই পাইছোঁ। তাতে আৰু ফূৰ্তিতে গোটেই চায়েন্সো লৈ ল'লে মানুহৰ কথা শুনি। এতিয়া মূল্যদা আলা লাগে, কি কৰা যায় এতিয়া। মনত পৰছি ৰ, বেলেগ যোগাৰ কৰিব নোৱাৰিও ফেকলাহঁতকে ফোন মাৰি কৰ, তাহাঁতেতো দকৰি পঢ়ে। কালি মোৰ কাষতে বহিলাম তাক মাৰি মাৰি হ'লেও মজা হ'ব ৰ। হাই ফেকলা ব্ৰো, কি খবৰ তোমাৰ? হেল্ল'। ক ব্ৰো, ভালে আছা ন? কোনোবাই কিবা ডিষ্টাৰ্ব দিছে নেকি স্কুলত? দিয়া নাই দেখোন মোক কোনো ডিষ্টাৰ্ব। কিয় বা সুধিলা? হেই ব্ৰো, কি যে কোৱা, এনেই ফোন কৰিব নোৱাৰি নেকি? আৰু এনে সুধিব নোৱাৰি? আমি ফ্ৰেণ্ড যে ন, আমি এটা ক্লাছতে পঢ়োঁ। তুমিও যে আৰু কথাবিলাক কোৱা। এনে বেলেগ কথা নাই, কিন্তু তোমালোকে আমাক যে ফোন কৰিছা বিশ্বাসে নহয় নহয়। দিয়াতে মেইন কথাটোক লাগা হা, কিয় বা ফোন কৰিলা সেইটো কোৱা, এনেতো ফোন নকৰা। সেই ব্ৰো, তুমিও যে নহয় বিৰাট ফুল ভাবাবে আমাক। সেই কিয় এনেকুৱাকৈ ভাবানো? বাকী ব্ৰো, সঁচা কথা এটা কওঁ, মোক মাফ কৰি দিবা হা। সিদিনা যে তোমাক কাণত ধৰাই থৈ দিছিলে যে আমাৰ ক্লাছৰ ছোৱালীবিলাকৰ সন্মুখত, বেয়া নাপাবা দেই একদমেই, ক্ষমা কৰি দিবা আৰু ভাই বুলি ভাবি নিজৰে। আমিতো ছেম ক্লাছতে পঢ়োঁ ন, চ' এইবিলাক মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায় কেতিয়াবা, বেয়া নাপাবা, ক্ষমা কৰি দিবা আৰু। কথা নাই। বাকী ব্ৰো, এইবাৰৰ পৰা যদি কোনোবাই কলেজত ডিষ্টাৰ্ব দিয়ে মোক ক'বা হা, তোমাৰ ভাই আছেতো। বাকী কালি যে এক্সাম আছিল, পঢ়িলা না নাই? এতিয়াই সঁচা কথাটো ওলছে। তে ব্ৰো, কালিতে তুমিতো জানাই মই নপঢ়োঁ একদমেই, আৰু কালিতো তুমি মোক দেখাবাই, মইতো জানোৱেই তুমি দেখাবা বুলি, হ'লেও একবাৰ কৈ থ'লোঁ আৰু এনেই, পিছত যাতে বেছি প্ৰব্লেম নহয়। তে তুমি দেখাবা মই কনফাৰ্ম ভাবোঁ। হ'ব, মই নেদেখালে আৰু কোনে দেখাব, দেখাম তো নিশ্চয়। দিয়াতে হ'ব, মই পঢ়োঁ এতিয়া। অ'কে ব্ৰো, পঢ়া, কোনোবা ডিষ্টাৰ্ব দিলে ক'বা, মই যাই আছোঁ। তোক দি আছোঁ ৰ, তই কি ভাবছা প্ৰত্যেকবাৰ সেই কলেজৰ আপি মাখাৰ সন্মুখত মোক ইনচাল্ট দিবি? বাপৰে, সি বোলে কিবা ষ্টাৰ্ট লণ্ডা, মোক ডাউন দে, আৰু তাক এতিয়া মই খালি দি চাব লাগে। পাইছিৰা তোৰ মজা, কলেজ ছেটআপটো হৈ গ'ল। এতিয়া অলপমান এইকে টাইম দিব লাগিব নহয়, ক'ত আজি পঢ়া নহয় দেই। এতিয়া অলপ ফুৰিয়ে আহোঁ এৰ লগত। হ'লেও এই ফেকলাটো কি মক্কেলে। সি মোক দেখাব এসপ্তাহ নে তাক ডাউন দি উঠাৰে কলেজখনত, কি হ'ব এইগিলাখন মহা মক্কেল দেই। মনত আছে না কালি ৰাতি যে প্লেন কৰিলোঁ আমি? আজি কিন্তু ভালকে কৰিবি দেই, কোনো গম নাপাকে। হ'ব দে, কৰিম দে। এইবাৰ ডিষ্টাৰ্ব দে দেই, আজি ভাল লাগব। চাৰ পাইছোঁ দে, ৰেডি হ। তোমালোকৰ পঢ়া হৈছে নে হোৱা নাই? ৰেডি হোৱা, এতিয়া পৰীক্ষা ল'ম।
স্যার হয়েছে সেই কারণে তো তোমালোক তিনিওজন মোৰ ফেভৰেট ষ্টুডেণ্ট দেয়াতে আৰম্ভ কৰা স্যার মে আই কাম ইন স্যার ঘুমে আহিছে দেখোন তোক লেগে ৰখি আছিলো কি কব सर मेरे लिए तो हर लड़की वेट करती है सोचा नहीं था अब भी वेट करेंगे এই বম হাতখান দেখছে না কাণৰ তলত একচন নপৰাং দে যাই কিনে বহি থাক তোৰ কিন্তু বহুত হৈ গৈছে দেই চাই আছো মই এতিয়া লে হলকান লিখি কিনে হলকান ঘৰত যা আৰু শুন দে কাবাক চুৰি তই ডিষ্টাৰ্ব দে মোকতো চিনি পায়ে বয়স হৈছে না তহঁতৰ লেখা সেইকাৰণেতো মই 5 মিনিট দেৰিকে আহিলোঁ দেয়াতে তো নাই লেখা মই অলপ বাহিৰৰ পৰা আহোঁ কোনো কাৰণতে চচি নকৰিবি দেই আৰু মেইনলি তই সেই তহঁতে দে যেখনি লিখছে সেইখিনি দি মই লিখিলে হলকান লগ দাদা আপুনি ফাৰ্ষ্ট লিখি লওক দি দাদা মোৰো লেখা আছে আপনি হালকান লিখি দিয়ক চান নাওতে তাৰপিছত আমি বাকীখিনি লিখিব পাৰিম হাও কি ভাল বাপৰে এইকেইটা চলি আজি মোক দেখাব খুজি আছে তাকো নিজক নিজে ভালকে খোজাই নাই বেলেগে মোৰ কপালখন ফুলিল দে একচাৰ ভিতৰত একচন আপলিহে ৰক্ষা এতিয়া মাষ্টাৰো চক থৈ ফাট ফেলে মধু দাদা লেখা হল না আপোনাৰ ছাৰ আহিব এতিয়া বহীকেইখন দিয়ক বাকীখিনি আপোনাৰ কাষত তাৰ পৰাই লিখক এখনি আমাৰ এতিয়া লেখা আছে যদি দিয়ক এই বহীকেইখন লো হৈছিলে তহঁতৰ খিন্তি এতিয়া তাৰ পৰাই লিখো বাকীখিনি দে এটাত তই দি ল কাষতে আছে দেখোন চাই লিখি থাকা টাইম হে গবা দিছে দে চলি হাত লেখা হল না নাই হলকান দি দে বহীখিনি জমা দি ছাৰ হৈছে বেলেগ কপাল দে মোৰ ইমান জীৱনত মই ভালকে লিখিয়ে পোৱা নাছিলো আজি 100ৰ ভিতৰত 105 লেখা আন পাইছো আজিতো 100ৰ ভিতৰত 100 নিদিলে শেষ ছাৰ লওক হৈছে দিয়ক লেখা বা তোৰ লেখা হ'ল আজি মই কালি ৰিজাল্ট দিম আহিবি কিন্তু নাহাকে নাথাকিবি গোটেই মাখা নাহিলেও মই আহিম দিয়ক মোৰ কিন্তু পৰীক্ষা ভাল হৈছে দে আহিবি কথা আছিল দেখোন আপনি আহিবা কৈছে সেইকাৰণে আহিলো দিয়ক আৰু আনছো ৰবা বহি মইতো টপ কৰিম এইবাৰ তিনিও ইমান নিজে লেখা নাই কিজানি তিনিওৰে তাৰ পৰা লিখি কিনে মই যিমান পাম মই তাৰ নামকেইটা মাতিম আৰু কোনে কিমান নাম্বাৰ পাইছে কৈ যাম ঠেকলা 97 বাপৰে ঠেকলা 97 পাইছি মোৰ 77 পাই লিখছো কি হ'ব মই পাম না কি তাত 97 জীৱনত ইমান নম্বৰ পাই পোৱা নাই একটা নিপু 96 থেংক ইউ ছাৰ মইতো টপ এইবাৰ টপ মানে টপ আৰু আপকি বাৰ মেৰা নম্বৰ আৰু এইটো পৰীক্ষাৰ আমাৰ টপাৰ হৈছে টপাৰৰ নম্বৰ ক'ব এইবাৰ টপাৰ ময়ে দে বেলেগ কোনে হ'ব আৰু এইবাৰত টপাৰ হৈছে আমাৰ পামচু মই জানিছিলো সেইকাৰণে চুপ চাপ বহি আছিলো মনে কি ভাল ছাৰ আপনার রেজাল্টে জানতে ফুল হল তাতে মোর নামটা লেখা আছে না পাও পামছে না পাম্পু আন পাও নাই বাবা এতে আরে নামটা লেখা আছে তুমি -2 পাইছ আর তুমি সবতকে কম পাইছা ক্লাসটার ভিতরতে স্যার হবা কেনকে পারে কে হবা না বাবা তাদেরকে প্রত্যেকবারে 0 পা দেখুন নহয় ছাৰ কি হলে এনে যদি ইমান নাম্বাৰ 95ৰ ওপৰত পাইছে যাবে মই কিয় ইমান কম পাম কিয়া তই চাই লিখছিলি নেকি এণ্ডত তাৰ পাই চাই লেখা নাই হলিও মই আকে লিখছিলো দেখোন বাবা তই মোক আবৰা বনাবা
তো গোটাই চাইছে লিখি কিনে এণ্ডৰ পে জিৰ' পইচা স্যার আপনি যদি আমাকে হেল্প না করলে হয় আমি কিনতে করলে কামটো স্যার আপনি তো আমাকে আইডিয়াতে দিলা হাও গেলা কি হাও মাষ্টৰো লগ আছে এণ্ডৰ লগত কি হবইতে মোৰ তোক তো মই দি আছো তলচোন তলো ৰুমৰ পৰাই তন্দক তিনকে মই এফালে এফালে মাৰিম চলি লগে মাৰিম তন্দক বাবা মই কৈছিলো দে আন্দক তুমি যদি তান্তত তাৰ পৰাই চাং খোজা ফুল এনচাৰ লিখি আনা পাতটো দিবা কৈছিলো তোমাক তুমিতো এইবাৰ বেয়া হৈছিলা তাৰ মানে তুমি বেলেগৰ তাতে চাওঁ যি সেইটো প্ৰমাণ হ'ল আৰু তুমি নাম্বাৰো দিলে বোলা তোমার তো এটা মায়ে বাইপে বাহিৰত ফোন মাৰে মাতছোৱে ওলাই যাই কিনে আহি আছে ৰান্ধে কি মাই দেউতাও আহি আছে বোলে মোকতো ঘৰত আই ফেলাব এইবাৰ তুমি চেজ যোৱা এইবাৰ বাবা